ছাত্ৰ-ছাত্ৰীসকল আমি আলোচনা কৰি আছিলো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটো ক্লাছ 10ৰ নহয়নে বাৰু সেই পাঠটোৰে অনুশীলনী 3.3 প্ৰশ্নবিলাক আমি আজি আলোচনা কৰো প্ৰশ্নবিলাক মানে আমি আজি ওয়াৰ্ড প্ৰবলেম বিলাক বৰ্ণনামূলক প্ৰশ্নবিলাক আমি আলোচনা কৰিম আৰু প্ৰথম আলোচনা কৰো 3 নম্বৰৰ একটো এতিয়া এই প্ৰশ্নটো মই এবাৰ পঢ়ি চাও কি আছে তোমালোকে ভালকে শুনি যোৱা দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিবা এনেকুৱা সমস্যাবিলাক আমি সমীকৰণ গঠন কৰি কৰো নহয়নে বাৰু এতিয়া সমীকৰণ গঠন কৰিবলৈ যোৱাৰ আগেয়ে আমি পাৰ্থক্য মানে কি বুজি লওঁ অলপমান তেতিয়া আমাৰ সুবিধা হ'ব এটা চোৱা পাৰ্থক্য বা তাৰ কাৰণে আৰু এটা শব্দ আছে অন্তৰ ইয়াৰ অৰ্থ হ'ল ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰি দিলে যিমান হ'ব হেতুই পাৰ্থক্য পাৰ্থক্যক ইংৰাজীত কোৱা হয় ডিফাৰেন্স বুলি এনেহলে 9 আৰু 4 ৰ পাৰ্থক্য কিমান হ'ব পাৰ্থক্য মানে এটাৰ পৰা আনটো বিয়োগ কৰিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে যিমান থাকিব হেতুই পাৰ্থক্য তেনেহলে কি হ'ব 9 ৰ পৰা 4 বিয়োগ কৰিব লাগিব 9 বিয়োগ 4 কিমান হ'ব 9 4 গল 5 গতিকে 9 আৰু 4 ৰ পাৰ্থক্য হ'ব 5 এতিয়া পাৰ্থক্য উলিয়াবলৈ হলে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে নহয়নে বাৰু গতিকে ইয়াত আমাৰ দুটা সংখ্যা দিয়া আছে সেই দুটাৰ পাৰ্থক্য 26 আৰু এটা আনটো 3 গুণ এটা গতিকে আমি সেই সংখ্যা দুটা x আৰু y ধৰি লম মানে দুটা চলকত আমি ধৰি লম x y নধৰি আমি বেলেগ আখৰ ব্যৱহাৰ কৰিব পাৰো সাধাৰণতে x y ব্যৱহাৰ কৰা হয় আৰু গতিকে মই ধৰাহলটো লিখি থৈছো এতিয়া পাৰ্থক্য দিয়া থাকিলে মই দেখিবা আমি ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো বুলি আমি ধৰিম কিয়নো আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব আমি যদি এটা সংখ্যা x আৰু আনটো সংখ্যা y বুলি ধৰি লওঁ তেতিয়া হলে কোনটোৰ পৰা কোনটো বিয়োগ কৰিম তেতিয়া আমাৰ দিগদাৰ হৈ যাব পাৰে সেই কাৰণে এই পাৰ্থক্য যদি দিয়া থাকে তেনেহলে তোমালোকে ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো বুলি ধৰিবা সেই কথাটো মনত ৰাখিবা ডাঙৰ সংখ্যাটো x সৰু সংখ্যাটো y প্ৰশ্নমতে এতিয়া প্ৰশ্নই কি কৈছে আমি চাও মানে প্ৰশ্নমতে বুলি লিখি লৈ আমি সমীকৰণ গঠন কৰো নহয়নে প্ৰশ্নমতে বুলি কৈ আমি প্ৰশ্নটো চাম প্ৰশ্নটোত থকা পৰিস্থিতি দুটা চাম দুটা পৰিস্থিতিৰ কাৰণে আমি সমীকৰণ গঠন কৰিম প্ৰথমটো চোৱা দুটা সংখ্যাৰ পাৰ্থক্য 26 এটো একেবাৰে সহজ হৈ গলে এতিয়া সেকেন্ড নহয়নে তাৰমানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে হৈ যায় 26 চোৱাচোন 9 আৰু 4 ৰ পাৰ্থক্য মানে 9 ৰ পৰা 4 বিয়োগ 9 ডাঙৰ 4 সৰু গতিকে ইয়াত আমাৰ ডাঙৰ সংখ্যাটো x সৰু সংখ্যাটো y হয়নে গতিকে ডাঙৰটোৰ পৰা আমি বিয়োগ কৰিব লাগিব সৰুটো ডাঙৰটো x সৰুটো কিমান y গতিকে y বিয়োগ কৰিব লাগিব আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান পায় বুলি কৈছে 26 পায় গতিকে সমান 26 এইটোই হৈ গল প্ৰথমটো পৰিস্থিতিৰ কাৰণে প্ৰথমটো শৰ্তৰ কাৰণে সমীকৰণ এতিয়া আমি 2 নম্বৰ পৰিস্থিতিটোৰ কাৰণে 2 নম্বৰ শৰ্তটোৰ কাৰণে সমীকৰণ গঠাম এটা সংখ্যাৰ আনটোৰ 3 গুণ এটা উদাহৰণ লৈ লওঁ 12 আৰু 4 ধৰি লোৱা এই 12 টো 4 ৰ 3 গুণ নহয়নে বাৰু 4 ক আমি 3 গুণ কৰিলে 3 4 গুণ 12 পাম নহয়নে এতিয়া কোনটো কাৰ 3 গুণ এই ডাঙৰটো সৰুটো 3 গুণ নহয়নে এটা ইহত দুটা যদি আমি সমান কৰিব খুজো সমান কৰিবলৈ হলে আমি কি কৰিব লাগিব এই সৰুটো 3 গুণ কৰিব লাগিব নহয়নে তেতিয়াহে 4 3 গুণ 12 আমি পাই যাম গতিকে এফালে লিখিলো ডাঙৰটো এফালে লিখিলো সৰুটো মই আগতে এবাৰ কৈছিলো আকৌ কৈছো মই কিবা আমি সমীকৰণ গঠন কৰিবলৈ হলে আমি সমান আমি কেনেকৈ কৰিম সদায় সৰুটোৰ ফালে আমি যোগ বা পূৰণ আমি কৰিলে সুবিধা হয় এতিয়া সৰুটোৰ ফালে আমি যোগ কেতিয়া কৰিম যেতিয়া কিমান ডাঙৰ কিমান
বেছি এনেকৈ দিয়া থাকে যদি গুণত দিয়া থাকে 3 গুণ ডাঙৰ 4 গুণ ডাঙৰ তেতিয়া আমি পূৰণ কৰিম এতিয়া এইটো কিমান গুণ ডাঙৰ কৈছে 3 গুণ ডাঙৰ গতিকে তাত মই দেখুৱাই থোৱা আছে নহয়নে সৰুটো গতিকে ইয়াক আমি 3 গুণ কৰি দিলে দুইটা কি হৈ যাব সমান হৈ যাব 3y মানে 3 পূৰণ y নহয়নে 3 পূৰণ y টোক আমি চমুকে 3y বুলি লিখো গতিকে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ শৰ্তটোৰ কাৰণে সমীকৰণ এতিয়া এই সমীকৰণটো আমি সমাধান কৰিব লাগে এটা কি পদ্ধতিৰে সমাধান কৰিবলৈ সহজ হ'ব বাৰু এটো 2 নম্বৰ সমীকৰণটো চোৱা এই x চলকটো y প্ৰকাশ হৈ আছে নহয়নে ঠিক এনেকুৱা হৈ থাকিলে আমাৰ কি কৰিবলৈ সহজ হয় প্ৰতিস্থাপন কৰিবলৈ সহজ হয় হয়নে গতিকে আমি এটো প্ৰতিস্থাপন পদ্ধতিৰে কৰো সমীকৰণ 1 টো মই এবাৰ লিখি লৈছো ইয়াত লিখি নলৈ ডাইৰেক্ট আমি বহুৱাই দিলে হৈ যায় x ৰ মান আমি কিমান ওলাইছিলে 2 নম্বৰ 3y ওলাইছিলে হয়নে গতিকে এই x টোৰ ঠাইত আমি কি পাতিম এই x টোৰ ঠাইত আমি পাতি দিম 3y এই বাকিখিনিটো পাতি দিবই লাগিব 3y বিয়োগ 26 এটা 3টা y পৰা এটা y কমাই দিলো থাকি যাব কিমান 2টা y নহয়নে সমান 26 এতিয়া দুইটো এফালে হৈ আছে y লগত পূৰণ আমি হুঁ ফালে যদি পক্ষান্তৰ কৰো তেনেহলে কি কৰিবগে হৰণ কৰিবগে y মান কিমান পালো আমি 2 এ 26 হৰণ কৰিলে হৈ যাব 13 y মান পালোগৈ 13 এতিয়া এই y মানটো আমি এই দুটাৰ ভিতৰত যিকোনো এটাত বহুৱালে আমি x ৰ মান পাই যাম আমাৰ এইটোত বহুৱালে সহজ হ'ব নহয়নে ইয়াত আমি বহুৱাই দিলে y জেগাত তেতিয়া ডাইৰেক্টলি আমাৰ x ৰ মান পাই যাম নহয়নে আমি বহুৱাই দিওঁ তেনেহলে এটাটো চোৱা x সমান 3y গতিকে এই y টো নাপাতো y ঠাইত আমি কিমান পাতিম এই 13 পাতিম আমি y জেগাত চিন্তাও কিমান 39 হৈ গ'ল হয়নে মই ইয়াৰ আগত ইয়াত মই এই সমীকৰণটো পাতি লৈছিলো এবাৰ ইয়াত আমাৰ জেগা কম হ'ব কাৰণে মই এইটো পাতি নললো মানে কিবা এনেকেহে আমি পদ্ধতিতে কৰিব লাগে এতিয়া x মান পাই গলো 39 y মান পাই গলো 13 গতিকে সমীকৰণ দুটাৰ আমাৰ সমাধান ওলাই গ'ল x মানে আমি কি হৈছিল ডাঙৰ সংখ্যাটো হৈছিল নহয়নে আৰু y মানে হৈছিল সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো তেনেহলে হৈ গ'ল 39 এটাকে সংখ্যা দুটা 39 আৰু 13 এতিয়া আমি কৰো এই 2 নম্বৰটো এটা প্ৰশ্নটো কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা আমাৰ দুটা কোণ আছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি এটা ডাঙৰ এটা সৰু গতিকে আমি কোন দুটা প্ৰথমতে ধৰি লওঁ ডাঙৰ কোণটোক x বুলি ধৰিলো আৰু সৰু কোণটোক y বুলি ধৰিলো এতিয়া আমি সমীকৰণ গঠন কৰো এতিয়া কি শৰ্ত দিয়া আছে আমি হেতু শৰ্তটো চাও হয়নে সমীকৰণ গঠন কৰিবলৈ হলে আমি শৰ্ত চাব লাগিব এতিয়া কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰটো হল x সৰুটো হল y এই x টো এই y টোতকৈ 18 বেছি হয়নে এই দুইটা সমান হ'বলৈ হলে আমি কি কৰিব লাগিব সৰুটোৰ ফালে 18 আমি যোগ দিব লাগিব তেতিয়াহে আমাৰ দুইটা কি হৈ যাব সমান হৈ যাব মই এটা উদাহৰণ এটা দি দেখুৱাই দিওঁ এটা 9 এটা 3 9তকৈ বাৰু 3 কিমান ডাঙৰ 6 ডাঙৰ নহয়নে এতিয়া 3 ফালে যদি আমি 6 দি দিও তেনেহলে আমাৰ এই দুইটা পক্ষ কি হৈ যাব সমান হৈ যাব হয়নে গতিকে এইফালে আমি 18 যোগ দি দিলো দুইটা সাইড আমাৰ কি হৈ যাব এতিয়া সমান হৈ যাব এইটো এটা আমাৰ সমীকৰণ হৈ গ'ল
এতিয়া 2 নম্বৰ সমীকৰণটো গঠন কৰোঁ এতিয়া 2 নম্বৰ সমীকৰণটো কাৰণে চোৱা এই আমাৰ ডেককৈ আৰু এটা শৰ্ত ওলাই থকা নাই হয়নে আৰু এটা পৰিস্থিতি আমাৰ ওলাই থকা নাই এই এনেকুৱা সমস্যাটোত এনেকুৱা প্ৰশ্নটোত তোমালোকৰ এই সমস্যাটো হয় যে এটা পৰিস্থিতি আমি পালো ডাঙৰটোতকৈ সৰুটো 18 বেছি কিন্তু আৰু এটা নাই এটা হেতু আমাক দিয়া আছে হেতু হল এই দুটা সম্পূৰক কোণ বুলি কৈছে নে গতিকে হেতুৱে হল পৰিস্থিতি সম্পূৰক কোণ কাক কয় যেতিয়া দুটা কোণ যোগ কৰিলে কোণ দুটা যোগফলটো 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক আমি সম্পূৰক কোণ বুলি কওঁ এতিয়া ধৰিবা এটা কোণ 100 ডিগ্ৰী আৰু এটা কোণ 80 ডিগ্ৰী যে দুইটা কোণ যোগ কৰিলে কিমান হ'ব 180 হ'ব নে 100 যোগ 80 180 ডিগ্ৰী তেনেহলে এই দুটা ক'ব সম্পূৰক কোণ তেনেকে 110 ডিগ্ৰী 110 লগত কিমান যোগ কৰিলে 180 হ'ব 70 ডিগ্ৰী হয়নে এই 110 আৰু 70 এই দুইটাও হ'ব সম্পূৰক কোণ এইখিনিতে আৰু এটা কথা কৈ থওঁ সম্পূৰকৰ নিচিনা আৰু এটা শব্দ আছে আমাৰ নহয়নে পূৰক কোণ বুলি এটা শব্দ আছে কাক পূৰক কোণ বুলি কয় বাৰু যোগফলটো যদি 90 ডিগ্ৰী হয় তেতিয়া আমি কি বুলি কওঁ পূৰক কোণ বুলি কওঁ চোৱা 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী এই কোণ দুটা যোগ কৰিলে কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় নহয়নে গতিকে যোগফল 90 আৰু সম্পূৰক মানে যোগফল 180 ডিগ্ৰী এইখিনিতে মই তোমালোকক পূৰক কোণৰ কথাটোনো কিয় ক'লো ইয়াততো পূৰক কোণ নাই এই কথাটো মোৰ ক'বলৈ মন গ'ল তোমালোকক চোৱা এইখিনিতে আমাৰ সমস্যা এটা হয় মনত ৰাখোঁতে এটা সমস্যা হয় আমাৰ খেলিমেলি হৈ যায় কি খেলিমেলি হয় সম্পূৰক আৰু পূৰক আমাৰ কোনটোৱে 180 ডিগ্ৰী বুজায় আমাৰ মনত পেলাওঁতে কেতিয়াবা আমাৰ সম্পূৰক মানে 180 ডিগ্ৰী আছিলে নে পূৰক মানে 180 ডিগ্ৰী আছিলে আমাৰ মনত পেলাওঁতে আমাৰ ভুল হৈ যায় কেতিয়াবা সম্পূৰক মানে আমি 90 ভাৱ মনলৈ আহি যায় কেতিয়াবা আকৌ পূৰক মানে আমাৰ খেলিমেলি লাগি যায় এতিয়া সেইটো আঁতৰাবৰ কাৰণে এটা মই এনেকুৱা ধৰণে মনত ৰাখোঁ তোমালোকেও এনেকুৱা ধৰণে মনত ৰাখি চাবাচোন কিজানি এনেকুৱা ধৰণে মনত ৰাখিলে নাপাহৰিবা সেইটো হ'ল কি এই পূৰক শব্দটো চোৱা আৰু সম্পূৰক শব্দটো চোৱা সম্পূৰক মানে 180 ডিগ্ৰী পূৰক মানে 90 ডিগ্ৰী এতিয়া এই সম্পূৰক শব্দটো আৰু পূৰক শব্দটো এই শব্দ দুটাৰ ভিতৰত ডাঙৰ কোনটো শব্দ মানে কোনটো শব্দত বেছি আখৰ আছে পূৰক ছুটি আৰু এইটো দীঘল শব্দ হয়নে গতিকে দীঘলটো ডাঙৰটোৱে ডাঙৰ কোণ 180 ডিগ্ৰী আৰু সৰুটোৱে সৰু কোণ 90 ডিগ্ৰী আমি তেনেদৰে মনত ৰাখি থবাচোন তেতিয়া আমাৰ সম্পূৰক আৰু পূৰক খেলিমেলি নালাগে সম্পূৰক দীঘল শব্দ পূৰকতকৈ গতিকে দীঘল ডাঙৰটোৱে কাৰণে যোগফল ডাঙৰ 180 ডিগ্ৰী সৰুটোৰ কাৰণে যোগফল 90 সৰু ঠিক আছে এনেদৰে মনত ৰাখি থবা দিয়াত আহোঁ তেনেহ'লে আমাৰ মূল প্ৰশ্নটোলৈ আমাক দিয়া আছে সম্পূৰক কোণ এই কোণ দুটা তাৰমানে সম্পূৰক এই দুইটা কোণৰ যোগফলটো কিমান ডিগ্ৰী 180 ডিগ্ৰী গতিকে এটা কোণ যোগ আনটো কোণ এই দুইটা কোণ আমি যোগ কৰিলোঁ আৰু ইহঁতৰ যোগফলটো হৈ গ'ল কিমান 180 ডিগ্ৰী এইটোৱে হ'ল আমাৰ 2 নম্বৰ সমীকৰণ এতিয়া আমি সমীকৰণ দুটা পাই গ'লোঁ আমি সমাধান কৰি পেলাই x আৰু y মান উলিয়াব পাৰিম নহয়নে এতিয়া চোৱা এই সমীকৰণ দুটা আমি সমাধান কৰিব লাগে কি পদ্ধতিৰে সমাধান কৰিবলৈ সহজ হ'ব বাৰু অপনয়ন প্ৰতিস্থাপন বজ্ৰগুণন আকৌ মই মনত পেলাই দিছোঁ যদি আমাৰ সমীকৰণ দুটাত কোনোবা এটা চলক আনটোত প্ৰকাশ হৈ থাকে মানে x সমান কিবা এটা যদি ওলাই থাকে y সমান কিবা এটা যদি আমি এনেকৈ ওলাই থাকে এইটো গতে তেতিয়া আমি প্ৰতিস্থাপন কৰিবলৈ সহজ হয় যে এইটো চোৱা আমি ইয়াত একো লিখিবলৈ প্ৰয়োজন নাই এতিয়া আমি 1 নম্বৰত এইটো উলিয়াই থৈ আহিছোঁ x সমান আমাৰ ওলাই আছে গতিকে এই সমীকৰণটোৰ পৰাই আমি আৰম্ভ কৰি দিব পাৰোঁ ইয়াত এই ইমপ্লাইজ ইনটু দি পেলাই হয়নে তে x সমান কিমান ওলাই আহিছিলে আমাৰ y + 18 প্ৰতিস্থাপন কৰিব লাগে মানে এই x টোৰ ঠাইত x ৰ মানটো আমি পাতি দিব লাগে গতিকে ইয়াত আমি পাতি দিম আৰু একো নিলিখোঁ এতিয়া x ৰ মান কিমান y x ৰ মান আমাৰ কিমান আছিলে y + 18 হয়নে x ৰ জেগাত y + 18 পাতি দিলোঁ y
সমান 180 এতিয়া এইটো যে x ঠাইত যে এইটো পাতিলো এইটো ক'ৰ পৰা আহিলে ইয়াত খালি আমি উল্লেখ কৰি থৈ যাম যে এতিয়া আৰু আমি সমাধান কৰিব লাগে y কেটা y হৈ যাব দুটা y 18 টো আমি ইফালে লৈ যাওঁ b 18 হ'বগে নহয় 180 পৰা 18 গুচি গ'ল থাকিব কিমান 162 ডিগ্ৰী থাকিব নহয় দুইটো এফালে পক্ষান্তৰ যদি আমি কৰো সোঁফালে যদি লৈ যাওঁ একাশী ডিগ্ৰী হ'ব হয়নে এতিয়া y মান হৈ গ'ল 81 এতিয়া y মানটো আমি এইটোত পাতি দিলে বা এইটোতো আমি পাতিব পাৰো কিন্তু এইটোত পাতিলে আমাৰ সহজ হ'ব x ৰ মান ওলাই যাব সমীকৰণ 1 ৰ এই y ঠাইত আমি এই y মানটো পাতিম y মান 81 ডিগ্ৰী গতিকে y টো আমি নাপাতো পিছৰ y প্লাস 18 হয়নে এটা এই y টো ঠাইত আমি এই y মানটো পাতি দিম কিমান 81 ডিগ্ৰী হয়নে এটো পাতি দিম ইয়াত আমি 81 ডিগ্ৰী উলিয়াই থৈ আহিছো এতিয়া কিমান হ'বগে এটো 90 ডিগ্ৰী হৈ গ'ল হয়নে গতিকে আমাৰ সম্পূৰক কোণ দুটা হৈ গ'ল তেনেহলে এটা 99 ডিগ্ৰী আৰু এটো এটা 81 ডিগ্ৰী এটাকে কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী এইটোই হৈ গ'ল ইয়াৰ সমাধান এতিয়া তেনেহলে আমি কৰো 4 নম্বৰটো কি কৈছে প্ৰশ্নটো পঢ়ি চাও এখন চহৰৰ টেক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান 25 কিলোমিটাৰ ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব পিছৰখিনি বাদ দিয়া ইয়াৰ প্ৰথম বাক্যটো আমি আকৌ এবাৰ চাওঁ এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে এই কথাটো আমি ভালদৰে বুজি ল'ব লাগিব টেক্সি ভাড়াৰ নিয়মটো এনেকুৱা যে তুমি টেক্সিত উঠিলা মানে এটা নিৰ্দিষ্ট ভাড়া দিব লাগিব তাৰ উপৰিও প্ৰতি কিলোমিটাৰ হিচাপত তুমি যিমান দূৰত্ব যাবা সেই হিচাপত ভাড়া দিব লাগিব আমি এটা উদাহৰণ লৈ পেলাই নিয়মটো বুজি লওঁ তেতিয়া বুজিবলৈ সুবিধা হ'ব টেক্সি ভাড়াৰ নিয়মটো তেনেহ'লে এনেকুৱা নিৰ্দিষ্ট ভাড়াৰ লগত কি হ'ব অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো আমি যোগ কৰিব লাগিব ধৰি লোৱা নিৰ্দিষ্ট ভাড়া 50 টকা আৰু প্ৰতি কিলোমিটাৰত ভাড়া লয় 7 টকা এতিয়া তুমি যাবা তুমি গৈছা ধৰি লোৱা 5 কিলোমিটাৰ কিমান টকা ভাড়া দিব লাগিব এতিয়া নিয়মটো কেনেকুৱা হ'ব 50 টকা তুমি দিব লাগিব এই খাটাং প্লাস যোগ এই 5 কিলোমিটাৰৰ কাৰণে তুমি দিব লাগিব প্ৰতি কিলোমিটাৰত মই কিমান টকা কৈছিলো 7 টকা কৈছিলো গতিকে 5 কিলোমিটাৰত 1 কিলোমিটাৰত 7 টকা গৈ 5 কিলোমিটাৰত কিমান হ'ব 5 পূৰণ 7 5 7 গুণ 35 টকা হ'ব নহয়নে গতিকে ফিক্স ভাড়া যোগ 5 7 গুণ 35 হ'বগে 85 টকা হ'ব নহয়নে ধৰি লোৱা আন এজনে 11 কিলোমিটাৰ গৈছে ভাড়া কিমান দিব লাগিব নিৰ্দিষ্ট ভাড়াটো দিব লাগিবই 50 টকা দিব লাগিবই তাৰ যোগ 1 কিলোমিটাৰত কেনেকৈ 7 টকা গতিকে 11 কিলোমিটাৰত 7
11 কিমান হ'ব 70 টকা হ'ব হয়নে গতিকে মুঠ ভাড়া হৈ যাব 127 টকা হয়নে 127 টকা হৈ যাব গতিকে এইটোৱে হ'ল নিয়মটো এতিয়া তেনেহ'লে আমি প্ৰতি কিলোমিটাৰৰ ভাড়া আৰু নিৰ্দিষ্ট ভাড়া সেই দুটাক আমি ধৰি লওঁ নিৰ্দিষ্ট ভাড়া x টকা ধৰিলো আৰু প্ৰতি কিলোমিটাৰত ভাড়া আমি y টকা ধৰিলো এতিয়া আমি চাম পৰিস্থিতি দুটা আমি অকল প্ৰথম বাক্যটো চাই পেলাই আমি কথাটো বুজি লৈছিলো এতিয়া আমি সমীকৰণ গঠন কৰিবৰ কাৰণে শৰ্ত কেইটা চাম বাকি কেইটা শৰ্ত চাম এতিয়া প্ৰথমটো চাম কি কৈছে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা এটো প্ৰথম পৰিস্থিতি 10 কিলোমিটাৰৰ ভাড়া কিমান 105 টকা ইয়া 10 কিলোমিটাৰ ভাড়াটো তেনেহলে কেনেকৈ হ'ব আমাৰ এটা চোৱা নিৰ্দিষ্ট ভাড়াটো আমি দিব লাগিবই যে নিৰ্দিষ্ট ভাড়া ইয়াত কিমান x টকা মানে ঠিক x টকা দিব লাগিবই তাৰ পিছত কিমান কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ এতিয়া 1 কিলোমিটাৰ কিমান টকাকে y টকাকে দিব লাগে ঠিক আছে 10 কিলোমিটাৰত কিমান 10 পূৰণ y আমি কৰিব লাগিব মানে এটা চোৱাচোন 5 কিলোমিটাৰ 1 কিলোমিটাৰত 7 টকাকে 5 কিলোমিটাৰত 5 পূৰণ 7 5 আৰু 42 টকা গতিকে 1 কিলোমিটাৰত y টকাকে 10 কিলোমিটাৰত 10 পূৰণ y দিব লাগিব ঠিক আছে এইটো হৈ গ'ল 10 কিলোমিটাৰৰ মুঠ ভাড়া নিৰ্দিষ্ট ভাড়া আৰু 10 কিলোমিটাৰত অতিক্ৰম কৰা দূৰত্বৰ ভাড়া গতিকে মুঠ ভাড়াটো আমাৰ কিমান বুলি কৈছে 105 টকা হয়নে এইটো হৈ গ'ল প্ৰথমটো শৰ্তৰ কাৰণে সমীকৰণ এতিয়া 10 পূৰণ y এইটো আমি এনেকৈ নিলিখি 10y বুলি লিখি দিওঁ আমি একেবাৰতে তেতিয়া হৈ যাব আৰু এতিয়া 2 নম্বৰটো চোৱা 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা 15 কিলোমিটাৰ 155 টকা 15 কিলোমিটাৰ ভাড়া আমি কেনেকৈ উলিয়াম নিৰ্দিষ্ট ভাড়া যোগ 15 কিলোমিটাৰত মুঠ ভাড়া 1 কিলোমিটাৰত y টকা গতিকে 15 কিলোমিটাৰত হ'ব 15y যেনেকৈ 10 কিলোমিটাৰত 10y 15 কিলোমিটাৰ 15y এই 15 কিলোমিটাৰৰ এইটো হ'ল মুঠ ভাড়া আৰু মুঠ ভাড়া আমাৰ প্ৰশ্নত কিমান বুলি কৈছে 155 টকা 155 হয়নে ঠিক এইটোৱে হৈ গ'ল আমাৰ তৃতীয়টো পৰিস্থিতিৰ কাৰণে সমীকৰণ এতিয়া এই সমীকৰণ দুটা আমি সমাধান কৰিব লাগে x আৰু y মান উলিয়াব লাগে এই সমীকৰণ দুটা আমাৰ কি পদ্ধতিৰে সমাধান কৰিবলৈ সহজ হ'ব পাৰে প্ৰতিস্থাপন পদ্ধতিৰে কৰিবলৈও সহজ হ'ব অপনয়নে কৰিবলৈও সহজ হ'ব প্ৰতিস্থাপনে কৰিবলৈ হ'লে কোনোবা এটা সমীকৰণৰ পৰা আমি x ক প্ৰকাশ কৰিলে ভাল হ'ব নহয় x ক আমি y প্ৰকাশ কৰি ল'ব লাগিব আকৌ আনটোত গৈ পাতিব লাগিব কিন্তু অপনয়নত যদি আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ আমাৰ x নাইকিয়া হৈ যাব অপনয়ন হৈ যাব আমি y পাই যাম এইটো 3.3 অনুশীলনীৰ প্ৰশ্ন এই অনুশীলনীটো প্ৰতিস্থাপন পদ্ধতিৰ পিছতে থকা অনুশীলনী গতিকে ইয়াত আমাৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক এক নম্বৰটো কথা কৈছো মই প্ৰতিস্থাপন পদ্ধতিৰে আমাক কৰিবলৈ নিৰ্দেশনা দিয়া আছে কিন্তু এইকেইটাত নাই এতিয়া আমাৰ যদি পৰীক্ষাত প্ৰশ্ন কাকতত যদি আমি প্ৰশ্নটো আমি এনেকৈ দেখা পাওঁ তেতিয়াতো আমাক কোৱা নাথাকে কি পদ্ধতিৰে কৰিব লাগে গতিকে তেতিয়া আমি নিৰ্দিষ্ট আমি যি পদ্ধতিৰে আমি পাৰোঁ সেই পদ্ধতিৰে কৰিলে হ'ল খালি কিছুমান পদ্ধতি কিছুমান সমীকৰণৰ কাৰণে সহজ হয় এতিয়া এইটো আমি সেইকাৰণে অপনয়ন পদ্ধতিৰে কৰিম এতিয়া অপনয়ন পদ্ধতিত আমি কি কৰিব লাগে সমীকৰণ দুটাৰ কোনোবা এটা সহগ আমি নাইকিয়া কৰি দিব লাগে আঁতৰাই দিব লাগে যোগ বিয়োগ কৰি পেলাই এতিয়া আঁতৰাবৰ কাৰণে আমি কি কৰোঁ দুইটা সমীকৰণৰে কোনোবা এটা যিটো চলকক আমি আঁতৰাম সেই চলকযুক্ত পদ দুটা আমি সমান সমান কৰোঁ এতিয়া ইয়াত এই দুটা সমান সমান হৈ আছে নহয়নে সেইকাৰণে এইটো অপনয়ন কৰিবলৈ সহজ হ'ব আমি
এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে আমাৰ কাম শেষ চোৱাচোন এতিয়া সমীকৰণ 2 বিয়োগ সমীকৰণ 1 ইমপ্লাইজ ইয়াৰ অৰ্থটো হ'ল সমীকৰণ 2 পৰা সমীকৰণ 1 বিয়োগ কৰি পাওঁ এই সমীকৰণ 2 এবাৰ আমি পাতি লওঁ এনেকৈ x + 15y তেতিয়া আমাৰ বুজিবলৈ বেছি ভাল হ'ব ইজ ইকুৱেল টু 155 এতিয়া এইটো ইয়াৰ তলত পাতিম আমি 2 পৰা যেহেতু 1 বিয়োগ কৰিছোঁ x + 10y ইজ ইকুৱেল টু 105 হয়নে এতিয়া x টো আমাৰ 0 হৈ যাব 15টা y পৰা 10টা y গুচি গ'ল থাকিব 5টা y হয়নে 5টো এফালে পূৰণ হৈ আছিলে সেইফালে গৈ হৰণ হ'লগৈ 5ৰে 50ক হৰণ কৰি আমি কিমান পাম 10 পাম এতিয়া y মান আমি যিকোনো এটাত বহাই দিলে হয় এই সমীকৰণটোত আমি y মানটো নাপাতো y জেগাত আমি কি পাতিম y মান আমি কিমান উলিয়াই থৈ আহিছিলো 10 উলিয়াই থৈ আহিছিলো হয়নে গতিকে y ঠাইত আমি কি পাতি দিম 10 পাতি দিম এতিয়া 10ৰ লগত y পূৰণ হৈ থাকোতে আমি 10y বুলি পাতিব পাৰিছো কিন্তু এইটো এনেকেতো আমি 10 পাতিব নোৱাৰিম এনেকে পাতিলে 1010 হৈ যাব গতিকে হেতু বুজাবৰ কাৰণে তেনেহলে কি কৰিব লাগিব এখিনি এটা পূৰণ চিন দি দিব লাগিব y টো পূৰণ চিন নোহোৱাকৈ 10 আৰু y মাজত পূৰণ বুজায় কিন্তু ইয়াতটো নুবুজায় গতিকে আমি এনেকৈ পূৰণ চিন্তা দিব লাগিব হেতু তোমালোকক কেতিয়াবা ভুল হৈ মনত ৰাখিবা 10 গুণ হৈ গ'লে 100 ইফালে লৈ গ'লে কিমান হ'ব 100টো বিয়োগ হ'বগৈ নহয়নে গতিকে x ৰ মান ওলাই গ'ল 5 আৰু y মান ওলাই গ'ল 10 মই বাকিটো এফালে লিখি দিছো গতিকে নিৰ্দিষ্ট ভাড়া 5 টকা প্ৰতি কিলোমিটাৰত ভাড়া 10 টকা তুমি যিমানেই নোযোৱা লাগে টেক্সিত উঠাৰ লগে লগে 5 টকা দিবই লাগিব তাৰ পিছত কিলোমিটাৰ হিচাপত প্ৰতি কিলোমিটাৰত 10 টকা কৰি দিব লাগিব নহয়নে এতিয়া শেষৰ অংকটো চোৱা 25 কিলোমিটাৰ ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব আৰু 25 কিলোমিটাৰ ভ্ৰমণৰ বাবে মানুহজনে দিবলগীয়া টেক্সি ভাড়া তেনেহ'লে কিমান হ'ব নিৰ্দিষ্ট ভাড়াটো 5 টকা দিব লাগিবই যোগ 25 কিলোমিটাৰত 10 টকা কৰি দিব লাগিব মুঠতে কিমান টকা হ'ব তেনেহ'লে 25ক 25 10 গুণ 250 হৈ যাবগৈ কিমান 255 টকা এইটোৱে হৈ গ'ল এই সমস্যাটোৰ সমাধান এতিয়া এই 5 নম্বৰটো চোৱা কি কৈছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 6/5 ভগ্নাংশটো উলিওৱা আমি ভগ্নাংশটো ধৰি লওঁ ধৰা হল মই লিখি থৈছো ভগ্নাংশটোক আমি x/y বুলি ধৰি লৈছো ওপৰটোক আমি কি বুলি কওঁ লব বুলি কওঁ তলটোক হৰ বুলি কওঁ গতিকে এই ভগ্নাংশটোত লব হ'ল x আৰু হৰ হ'ল y প্ৰশ্ন মতে এটা পৰিস্থিতিটো কি এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে যোগ কৰা 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 আমি এটা উদাহৰণ লৈ লওঁ প্ৰথমতে তাৰ পিছত আমি সমীকৰণটো লিখিম
ধৰিলো আমাৰ হাতত এটা ভগ্নাংশ আছে 3/2 সেই ভগ্নাংশটোৰ লব হল 2 হৰ হল 3 দুইটাতে যদি আমি 2 যোগ কৰো লব আৰু হৰ উভয়তে 2 যোগ কৰো তেনেহলে আমাৰ কি হ'ব চাওঁচোন আমাৰ ভগ্নাংশটো হল 3/2 আমি লবটো 2 যোগ কৰিছো হৰটো 2 যোগ কৰিছো এতিয়া আমি কিমান পাই যাম 2 2 4 3 2 5 5/4 পাই গৈছো নহনে ভগ্নাংশটো আছিল হেতু কিন্তু লব আমি লবটো 2 যোগ কৰিছো হৰটো 2 যোগ কৰি দিলো তেতিয়া আমি পাই গলোগে 5/4 গতিকে ইয়াটো ঘটনাটো হেতুৱে আমাৰ ইয়াত ভগ্নাংশটো হল x/y ভগ্নাংশটো হল x/y এতিয়া ইয়াত যদি আমি লবটো 2 যোগ আৰু হৰটো 2 যোগ কৰো লব x গতিকে ইয়াৰ লগত আমি 2 যোগ কৰি দিলো হৰ y ইয়াৰ লগত আমি 2 যোগ কৰি দিলো যোগ কৰি দিলে ইয়াৰ মানটো কিমান হৈ যায় 11/9 এটো হৈ গল আমাৰ প্ৰথমটো পৰিস্থিতিৰ কাৰণে সমীকৰণ ইয়াত 1 নম্বৰ সমীকৰণ দিছো আৰু কি কৈছে ভগ্নাংশটো হল আমাৰ x/y তে 2 যোগ নকৈ যদি কি যোগ কৰাৰ কথা কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় আমি এই দুইটাতে লবৰ লগতো 3 যোগ হৰৰ লগতো 3 যোগ তেতিয়া উত্তৰটো হৈ যাব কিমান ইয়াৰ মানটো হৈ যাব 6/5 এটো আমি দিলো 2 নম্বৰ সমীকৰণ এটা পৰিস্থিতি দুটাৰ কাৰণে আমি সমীকৰণ গঠন কৰি দিলো এতিয়া আমাৰ কাম হল এই দুটা সমাধান কৰিব লাগে সমীকৰণ 1 ৰ পৰা সো এনেকুৱা যদি সমীকৰণ হয় বাওঁফালেও ভগ্নাংশ সোঁফালেও ভগ্নাংশ তেতিয়া আমি কি কৰো ক্ৰস মাল্টিপ্লিকেশন কৰো গজক পূৰণ কৰি দিলে হৈ যায় হয়নে তাৰ মানে ওপৰটোৱে তলৰটোক মই এবাৰ এখিনি পাতি লম আৰু গজপন আমি কেনেকৈ কৰো a/b সমান c/d আছে যেনিবা নহয়নে এটাৰ ওপৰটোৱে আনটোৰ তলটোক পূৰণ কৰিম গতিকে a হল ওপৰৰ আনটোৰ তলৰ d গতিকে a পূৰণ আমি d কৰিম ইয়াৰ তলৰ ইয়াৰ ওপৰ b পূৰণ c কৰিম আমি উঠে এনেকৈ আমাৰ ক্ৰসটো হ'ব লাগিব গতিকে ইয়াত আমাৰ এই ওপৰটোৰ লগত তলৰটো হয়নে 11 পূৰণ x + 2 আৰু এটো পূৰণ এটো হয়নে 9 পূৰণ y + 2 11 আমাৰ দুইটা পূৰণ কৰিলে কিমান হ'ব এটো 11x 11 পূৰণ 2 22 9 পূৰণ y 9y 9 পূৰণ 2 2 গুণ 18 হ'ব হয়নে 11x 9y টো মই ফলে লৈ আহো এতিয়া 22 টো মই ফলে লৈ যাও বিয়োগ 22 11x - 9y সমান মানে হৈ যাব আমাৰ বিয়োগ 4 হৈ যাব হয়নে এটো মই 3 নম্বৰ সমীকৰণ দিম ঠিক আছে 1 টো হৰণ কৰি পেলাই আমি এই সমীকৰণটো পালো এতিয়া 2 নম্বৰটো আমি হৰণ কৰো সমীকৰণ 2 পৰা এতিয়া ইয়াত চোৱা ইয়াত মই সমীকৰণটো আকৰবা লিখি নলওঁ ডাইৰেক্ট আমি যি পাওঁ হেতু পাতিম এতিয়া আমি বজ্ৰকৰণ কৰিব লাগিব নহনে ওপৰটো আৰু তলৰটো ইয়াৰ বাওঁফালৰ ওপৰটো কি x + 3 গতিকে x + 3 লগত এই 6 টো পূৰণ কৰিব লাগিব 6 পূৰণ x + 3 আৰু ইয়াৰ তলটো y + 3 লগত আমি পূৰণ কৰিব লাগিব 5 5 পূৰণ y + 3 এতিয়া আমাৰ 6 পূৰণ x 6x 6 পূৰণ 3 18 5 পূৰণ y 5y 5 পূৰণ 3
কিমান 15 হ'ব নহয়নে ইয়াতো আমি 6x 5y টো ইফালে বাওঁফালে লৈ আহোঁ আৰু এই 18 টো আমি সোঁফালে লৈ যাওঁ ইয়াত লৈ গ'লে আমি কিমান পাম সেইফালে পাতোঁগৈ পোন্ধৰৰ পৰা 18 বিয়োগ কৰিলে আমি কিমান পাম বিয়োগ 3 পাম নহয়নে এক নম্বৰৰ পৰা পালো এই সমীকৰণটো দুই নম্বৰৰ পৰা পালো সেই সমীকৰণটো এতিয়া আমি এই সমীকৰণ দুটাক কিবা এটা পদ্ধতিৰে সমাধান কৰিব লাগিব আমি অপনয়ন পদ্ধতিটোকে ব্যৱহাৰ কৰোঁ আমাৰ এনেকুৱা সমীকৰণত অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিলে আমাৰ সোনকালে উত্তৰটো ওলায় এনেকুৱা সমীকৰণ মানে সমীকৰণটোত কি x আৰু y দুয়োটাতে আমাৰ সহগ পূৰণ হৈ আছে হয়নে এনেকুৱা পূৰণ হৈ থাকিলে আমাৰ যদি আমি প্ৰতিস্থাপন কৰিবলৈ যাওঁ আমাৰ ভগ্নাংশ আহি যাব অলপ দীঘলীয়া হৈ যাব গতিকে তিনি পূৰণ ইমপ্লাইজ আৰু 4 পূৰণ ইমপ্লাইজ অপনয়ন কৰিবলৈ মই লিখি লৈছোঁ এতিয়া তিনিক সমীকৰণ তিনিক কিবা এটা সংখ্যাৰে পূৰণ কৰিম আৰু সমীকৰণ 4 কিবা এটা সংখ্যাৰে পূৰণ কৰিম কিহেৰে পূৰণ কৰিম অপনয়ন পদ্ধতিটো মনত পেলোৱাচোন আমি এই x যুক্ত পদটো নাইকিয়া কৰিব খুজিছোঁ x যুক্ত পদটোৰ চলক দুটা আমি সমান কৰিব লাগিব নহয়নে আৰু সমান কৰিবৰ কাৰণে কি কৰোঁ এটাৰ সহগেৰে আনটোক পূৰণ কৰি দিওঁ 11য়ে সেইটো পূৰণ কৰিব লাগিব আৰু ইয়াৰ 6টোৱে ইয়াক পূৰণ কৰিব লাগিব গতিকে সমীকৰণ 3ক আমি কিহে পূৰণ কৰিম এই 6টোৱে পূৰণ কৰিম এইটোৱে পূৰণ কৰি দিলে আমাৰ কিমান হ'ব 3ক আমি 6ৰে পূৰণ কৰিলে কিমান পাই যাম 11 কৰিলে চোৱা 6 × 66 9 কৰিলে 6 × 54 আৰু 4 কৰিলে 6 × 24 এতিয়া 4ক আমি কিহে কৰিম সেই 4 সমীকৰণটোক আমি ইয়াৰ x ৰ সহগটো 11 কৰিব লাগিব হয়নে এইটো দিলো 6 নম্বৰ সমীকৰণ এতিয়া আমি 5ৰ পৰা 6 বিয়োগ কৰি দিওঁ 5 বিয়োগ 6 66x আৰু 66x এইটো মই চিন কেইটা হৰাই লৈছোঁ বাৰু মাইনাছটো প্লাছ মাইনাছটো প্লাছ প্লাছটো মাইনাছ এতিয়া এইটো 0 হৈ যাব এতিয়া এইটো চোৱা বিয়োগ 54 আৰু যোগ 55 এইটো আমি যোগ 55 বুলি ধৰিব লাগিব নহয়নে তো হৈ যাব কিমান যোগ 1 এতিয়া এইটো আমাৰ তেনেহ'লে অকল থাকিব 1y সমান এইটো চোৱা বিয়োগ 24 আৰু যোগ 33 আমি এইটো যোগ 33 বুলি ধৰিব লাগিব হয়নে এতিয়া কিমান থাকিব এইটো পৰা এইটো বিয়োগ কৰিলে 9 থাকিব নহয়নে ঠিক ইয়াত পাম আমি 9 এতিয়া 1y বুলিতো আমি নিলিখোঁ অকল এটা y গতিকে 1y টো আমি নিলিখোঁ এইখিনি মই মহাই দিওঁ গতিকে y মান ওলাই গ'ল আমাৰ 9 এতিয়া y মান আমি কোনবা এটাত পাতিম এইবিলাকত পাতিলেতো আমাৰ দীঘল হ'ব কোনটোত পাতোঁ বাৰু এই দুটা পাতোঁ আমি এতিয়া এই y ৰ মানটো ক'ত পাতিম আমি সমীকৰণ 4ত পাতিম 4 মানে y জেগাত আমি y টো নাপাতো এই y টো মই মহাই দিওঁ তেনেহ'লে y টো নাপাতো এইখিনিত আমাৰ কি আছিলে y আছিলে নহয় নে এইখিনিত গতিকে y জেগাত আমি কি পাতিম 9 পাতিম আমি এনেকৈ বন্ধনী দিও পাতিব পাৰোঁ বা পূৰণ চিন দিও পাতিব পাৰোঁ এতিয়াতো আমাৰ কিমান হ'ব 5 9 গুণ 45 এইফালে থাকি গ'ল বিয়োগ 3 আমি 45 টো সেইফালে লৈ যাওঁ এইফালে আসলে যোগ হৈ এইফালে আসলে বিয়োগ হৈ আৰু সেইফালে হ'ব কিমান যোগ হ'ব নহয়নে এতিয়া 45 ৰ পৰা 3 গুচি গ'লে থাকিব কিমান 42 থাকিব এতিয়া 6 টো সেইফালে লৈ গ'লে হৈ যাবগে কি হৰণ 42ক 6 ৰে কিমান যাব 7 বাৰ x ৰ মান হৈ যাব 7
গতিকে x আছিলে আমাৰ ভগ্নাংশটোৰ লব আৰু y আছিলে ভগ্নাংশটোৰ হৰ তাৰ মানে আমাৰ ভগ্নাংশটোৰ লব হ'ল 7 আৰু হৰ হ'ল 9 হয়নে এতেকে ভগ্নাংশটো 7/9 এইটোৱে হৈ গ'ল আমাৰ উলিয়াব লগা ভগ্নাংশটো